এই মুভি চাই পেলাই আহিছে কান্দি কান্দি আহিছে চাই এজনী কান্দি আছে সাগৰখন ইমান ডাঙৰ সাঁতুৰিব পাৰিম নে নোৱাৰিম এই লাইনটো যে গোটেইখিনি মিল মানে সাগৰখনৰ লগতে আছে আৰু এজন ব্যক্তিয়ে পাহৰিব নোৱাৰি এই চিনেমাখন হেল্ল' এভৰিৱান গুড ইভিনিং সকলোকে আজি আমি চাব গৈছোঁ জুবিন বৰ্তাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে যোৱাকালিৰ পৰা মনটো মানে ইমান বেছি ভাল লাগিছে ৰাতিটো শুব পৰা নাই চিনেমাখন চাবলৈ যিমান বেছি এক্সাইটেড হৈছোঁ ভিতৰি বহুত মানে ইম'চনেলো হৈ আছোঁ মানে ভাবা নাছিলোঁ এই চিনেমাখন মানে অন্তিমবাৰ ৰূপত চাব পাম বুলি জুবিন বৰ্তাই অবিহনে তেওঁ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে 31 অক্টোবৰ দিনাখনে মুকলি লাভ কৰিলে আৰু এই চিনেমাখনৰ বাবে তেওঁ দিনে ৰাতি বহুত কষ্ট কৰি আমাক শেষ উপহাৰটো দি গ'লে আৰু আমাৰ দায়িত্ব যে তেওঁ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেখন গোটেই অসমীয়া জগতৰ ভিতৰত মানে নম্বৰ 1 টপ 1 আমি সকলোৱে মিলি আনিব লাগিব এইটো আমাৰে দায়িত্ব মানে 31 অক্টোবৰ দিনাখন চোৱা মানে বহুত বেছি আশা আৰু হেঁপাহ আছিলে বাট সেইদিনাখন চাব নাপালোঁ যিহেতু আমি দিল্লীত থাকোঁ আৰু গম পোৱা নাছিলোঁ মানে ইয়াত ৰিলিজ হ'বনে নহয় ফাইনেলি যেতিয়া গম পালোঁ আৰু মানে অলৰেডি তেতিয়া মানে পূৰা হাউচফুল মানে টিকেট ফুল হৈছে এটাও টিকেট পোৱা নাছিলোঁ আৰু আজি তাৰিখটোতে পালোঁ আজি তাৰিখটো হৈছে 9 নৱেম্বৰ তাৰিখ আৰু আমাৰ শ্ব' টাইমটো আছে 4:20 পৰা আৰম্ভ আৰু সকলোকে মই এইটো অনুৰোধ জনাইছোঁ যে চিনেমাখনে কোনো ধৰণৰ ৰেকৰ্ডিং নকৰে ক্লিপ শ্বেয়াৰ নকৰে নহ'লে জুবিন বৰ্তাৰ মনত বহুত বেছি আঘাত পাব তেওঁ কোনো ধৰণৰ পেৰেচি ভাল পোৱা নাছিলে আৰু তেওঁৰ কথা আমি সকলোৱে মান ৰাখি যাম মই এতিয়া জলদি ৰেডি হওঁ যিহেতু মানে 1 ঘণ্টাহে টাইমটো আছে আৰু ইয়াত দেখিছে নহয় পুৰা মাথাত কি মাৰিবলৈ আছোঁ চুলি ধুইছিলোঁ তো ভিডিঅ'টো সকলোৱে শেষৰলৈকে চাব আৰু সকলোৱে কমেণ্টত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি যাব কি কৰি আছোঁ এই পাপাজন হয় আৰু পাপাই কৈছে মই আগতে বিয়া নোহোৱা আগতে এবাৰ চিনেমা চাব আহিছিলোঁ আজি আকৌ ছেকেণ্ড টাইম চিনেমা চাম জুবিনদাৰ বোলে অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে পাপায়ো চব কাৰণে বহুত বেছি এক্সাইটেড পাপা বুলি নহয় পাপা মা মই বহুত বেছি এক্সাইটেড আৰু ভাবা নাছিলোঁ যে মানে এৰিয়া মল মানে ফ্ৰণ্ট চিটি মলটোতে পাম বুলি বহুত বেছি ভাল লাগিলে মোৰ মনটো শুনি পেলাই যিহেতু পেহী ঘৰৰ পৰা মানে 15-20 মিনিটতে হয় আৰু জুবিন বৰ্তাৰ চিনেমাখন চাবলৈ যিমান বেছি এক্সাইটেড সিমান বেছি ভিতৰি বহুত বেছি ভয়ো লাগিছে আপোনালোকক ভাষাৰে বুজাব নোৱাৰে মনে এতিয়াও মানি ল'ব পৰা নাই যে তেওঁ এখন অন্তিমখন চিনেমা হয় সঁচাই জুবিন বৰ্তাক কেতিয়াও আমি পাহৰিব নোৱাৰো আপোনাৰ প্ৰতিটো সময় প্ৰতিটো মুহূৰ্তত সোনকালে যাতে জুবিন বৰ্তা আপুনি ন্যায় বিচাৰে আমি সকলো অসমবাসী ৰাইজে গোটেই ভাৰতৰে চবেই বিচাৰে আপুনি সোনকালে ন্যায় পাওক আজিৰ পৰা জীৱনত প্ৰথমবাৰ চিনেমা হলত চিনেমা চাম জুবিন বৰ্তাৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে কিমান যে এক্সাইটেড হৈ আছো নহয় বুজাব নোৱাৰো অনুভৱ এইবাৰে যে জুবিন বৰ্তাক ওচৰৰ পৰা দেখা পাম আৰু অনুভৱ কৰিব পাৰিম তেওঁক আমি কেতিয়াও আৰু দেখা নাপাওঁ মনটো এতিয়াও মানি ল'ব পৰা নাই যে তেওঁ আমাৰ মাজত নাই এই দুখটোতো সদায় জীৱনভৰ থাকিব উপায় নাই তাৰ লগত সময়ৰ লগত আমি আগবাঢ়িবই লাগিব আৰু ইয়াক কথা পাতি থাকোঁতে মই চিনিপুলি চিনেমা হল পালোহি পিছে গাইজ এতিয়া আমাৰ আহোঁতে অলপমান পলম হৈছিল নহয় এতিয়া আমি টিকেট দেখুৱালো 3 ঘণ্টাৰ পিছত আকৌ লগ পাই আছো আপোনালোকক গাইজ আধা ঘণ্টা আগতে ঘৰ পালোহি আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি দেখিছে নহয় ঘৰৰ নৰ্মেল কাপোৰ পিন্ধি ললো আৰু চিনেমাখন মানে বহুত বেছি ভাল পাই গৈছো গাইজ বহুত বেছি ভাল পাই গৈছো আপোনালোকক মানে ভাষাৰে বুজাব নোৱাৰে হাজাৰতকৈ মানে বহুত বেছি ওপৰ মই এইটো মাৰ্কছ দিম চিনেমাখন ৰৈ ৰৈ বিনালেখন মানে হাত মোৰ বুকু চুকু চব মানে কপি গৈছে আৰু চিনেমাখন যেতিয়া আৰম্ভ হৈছে আৰম্ভ হোৱাৰ পৰা এণ্ডলৈ মানে তেওঁ প্ৰতিটো কথা প্ৰতিটো লাইন মানে গান চান গোটেই মানে মন ভিতৰত চুই গৈছে আপোনালোকক বুজাব নোৱাৰো যোনে মানে চিনেমাখন গোটেইখন সম্পূৰ্ণকৈ চাইছে সিহঁতেতো গম পাইছে চিনেমা হলত চিনেমা চাইছে আৰু যোনে চোৱা নাই আপোনালোকে চালে গম পাব কেনেকুৱা অনুভৱ হয় আৰু মোৰ মনৰ ভিতৰত গোটেই অনুভৱ হৈ গৈছে আপোনালোকক মানে বুজাব নোৱাৰো আৰু কি কম কি নকম মানে মোৰ মানে মগজে এতিয়া কাম কৰা নাই দেখিছে নহয় কওঁতে উল্টা পুল্টা হৈ গৈছে প্লিজ আপোনালোকে বেয়া নাপাব আৰু মানি ল'ব পৰা নাই যে এখন অন্তিমখন চিনেমা হ'ব বুলি কেতিয়াও ভবাও নাছিলোঁ চিনেমাখন চাওঁতে এনেকুৱা লাগিছে যে তেওঁ আমাৰ সন্মুখতে পাৰফৰ্মেঞ্চ কৰি আছে তেওঁ চিনেমা কৰি আছে আমি দেখা পাইছোঁ তেওঁ কি কৰি আছে কি কৰা নাই গোটেই মানে তেওঁ আগৰ লাষ্টৰখিনিতো বহুত বেছি ভাল লাগি গৈছে আৰু মেইন পাৰ্টটো হৈছে যে সাগৰখন ইমান ডাঙৰ সাঁতুৰিব পাৰিম নে নোৱাৰিম এই লাইনটো যে তেওঁৰ লগত যে যোনটো ঘটনা হৈ গৈছিলে 19 ছেপ্টেম্বৰ দিনাখন এই ঘটনা গোটেইখিনি মানে 100% গোটেইখিনি মিল মানে সাগৰখনৰ লগতে আছে আৰু সাগৰখনৰ পৰা আৰম্ভ আৰু সাগৰখনতে মানে তেওঁ গোটেই কাহিনীটো খতম হৈ যোৱা দেখুৱাইছে আপোনালোকেতো জানেই চাগে চিনেমা হলত আৰু মই আজি প্ৰথমবাৰ চিনেমা চাইছোঁ চিনেমা হলত চিনেমা জুবিন বৰ্তাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে তেওঁ সপোনৰ চিনেমা আৰু এইখন যাতে আমি গোটেই অসমীয়া জগতৰ ভিতৰত নম্বৰ 1 আমি আনিব লাগিব সকলোৱে আমি চেষ্টা কৰিব লাগিব এইটো আমাৰ ওপৰত দায়িত্ব আছে সদায় এইটো কথাটো ধ্যান ৰাখিব আৰু সোনকালে জুবিন বৰ্তাক ন্যায় দিয়ক যেতিয়ালৈকে জুবিন বৰ্তাক ন্যায় দিব আমি কেতিয়াও মানে সুখ শান্তি আৰু কেতিয়াও মানে বিহু চিহু নহয় তেওঁ আমাৰ মনৰ আপোন হেঁপাহ হিয়াৰ আমঠু অসমৰ সম্পদ অসমৰ ৰজাৰ কি কম মানে বহুতকেইটা নাম আছে তেওঁ আমাৰ বুকুৰ আপোন মানে বহুতকেইটা হয় আপোনালোকক বুজাব নোৱাৰো মই এইটোৱে অনুৰোধ কৰিছোঁ যে মানে তেওঁৰ কথা প্ৰতি লক্ষ্য ৰাখি আমি চিনেমা হলত কোনো ধৰণৰ ৰেকৰ্ডিং কৰা নাই তেওঁ কোনো ধৰণৰ পাইৰেচি ভাল পোৱা নাছিলে সেইবাবে অকণো দেখুওৱা নাই মই কেনেকুৱা অনুভৱ কৰিলোঁ তাকে আপোনাৰ লগত অলপমান শ্বেয়াৰ কৰিছোঁ ভ্লগটো ভাল লাগিছে তেতিয়াহ'লে আজিলৈ ইমানে আকৌ বাই বাই